বিশ্ব ফুটবলত নতুন সুপারস্টার লামিনে ইয়ামাল। বিশ্ব ফুটবলত দ্রুত গতিত উজ্বলি উঠা এক উজ্জ্বল নাম হৈছে লামিনে ইয়ামাল। স্পেইনৰ এই প্ৰতিভাশালী যুৱ ফুটবলাৰজনে স্পেইন ৰাষ্ট্ৰীয় দল আৰু বিশ্ববিখ্যাত ক্লাব বাৰ্চেলোনাৰ হৈ ৰাইট উইংগাৰ তথা ফৰৱাৰ্ড হিচাপে খেলি লাখ লাখ ফুটবল প্ৰেমীৰ মন জয় কৰিছে। অতি কম বয়সতেই অসাধাৰণ ড্ৰিবলিং, নিখুঁত পাছিং, ক্ষিপ্ত গতি আৰু আক্ৰমণাত্মক খেলৰ বাবে নামিলে ইয়ামালে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰতিটো খেলতে দেখা যায় আত্মবিশ্বাস, দৃষ্টিশীলতা আৰু অসাধাৰণ প্ৰতিভাৰ পৰিচয়। ফুটবল বিশেষজ্ঞসকলৰ মতে নামিলে ইয়ামাল হৈছে বিশ্ব ফুটবলৰ ভৱিষ্যতৰ অন্যতম ডাঙৰ তাৰকা। বহুতে তেওঁক আগন্তুক সময়ত বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ তালিকাত স্থান লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। বাৰ্চেলোনাৰ একাডেমীৰ পৰা উঠি অহা এই যুৱ তাৰকাই ইতিমধ্যে কেইবাটাও উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে। ক্লাব আৰু দেশ দুয়োটা দলৰ হৈতেও আগবঢ়াইছে অনবদ্য প্ৰদৰ্শন। এতিয়া প্ৰশ্ন হৈছে, ভৱিষ্যতৰ মতে নামিলে ইয়ামাল ভৱিষ্যতে লিঅনেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ দৰে কিংবদন্তি ফুটবলাৰ হ'ব পাৰিবনে? আপোনাৰ মতামত কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰক আৰু টুডে লাইভ অসম পেজটো ফ'ল' কৰি ৰাখক।